La phát các con nhìn này là con người cái này অসম চৰকাৰৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী অজয় তিৱাৰী ডাঙৰীয়া, ৱেষ্ট কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত লিচন লংফাৰ ডাঙৰীয়া প্ৰমুখ্যে ইয়াত থকা বিশিষ্ট নাগৰিক আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ। নমস্কাৰ ছাৰ। কালি ৱেষ্ট কাৰ্বি আংলং জিলাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ অঞ্চলত যি ঘটনা সংঘটিত হ'ল, সংঘটিত হোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মোক ফোন কৰি ক'লে আপুনি ক'ত আছে? সকলো মোক গুৱাহাটীত মোৰ বহুতখিনি কাৰ্যসূচী আছে, মই মিটিঙত ক'লে আপুনি আপোনাৰ কাৰ্যসূচী চব কেঞ্চেল কৰক আৰু এতিয়া আপুনি ৱেষ্ট কাৰ্বি আংলং আপুনি যাওক। এনেকুৱা ঘটনা হৈছে, কি হৈছে এইটো আপুনি মন্ত্ৰীৰ বহুত কাৰ্যসূচী দিয়া থাকে, বহুত দূৰৰ পৰা মানুহ এপইণ্টমেণ্টৰ কাৰণে মাতা হৈছে, এইবিলাক কেঞ্চেল কৰি মই ইয়াত আহিছোঁ। আৰু আমাৰ চৰকাৰ, মই এজন নিজে ট্ৰাইবেল মানুহ আৰু মই ট্ৰাইবেল আন্দোলনৰ পৰাই ইয়াত পলিটিক্সত আহিছোঁ। গতিকে ট্ৰাইবেল আন্দোলন, ট্ৰাইবেলৰ ইছ্যুবিলাক কি এইটো মই খুব ভালকৈ জানো। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমি ট্ৰাইবেল মানুহৰ লেণ্ড ৰাইটছ প্ৰটেকশ্যনৰ কাৰণে আমি বহুত কাম কৰি আছোঁ। অসমত 6 শিডিউল আছে আৰু 6 শিডিউল যি এৰিয়া, 6 শিডিউল এৰিয়াত লেণ্ড ৰেভিনিউ মেটাৰটো কমপ্লিটলি 100% এইটো কাউন্সিলৰ মেটাৰ। ইয়াত ষ্টেট গভৰ্ণমেণ্টৰ কোনো ৰোল নাই। আৰু 6 শিডিউলত লেণ্ডটো ট্ৰাইবেল মানুহৰ কাৰণে, ট্ৰাইবেল মানুহৰ এইটো এটা প্ৰটেক্টেড, কনষ্টিটিউচনেলি প্ৰটেক্টেড ৰাইটছ। প্লেইনছত 6 শিডিউল বাহিৰত এই ব্যৱস্থা নাই। সেইকাৰণে প্লেইনছত ট্ৰাইবেল বেল্ট ব্লক আছে। আৰু মই অসম চৰকাৰত মন্ত্ৰী হোৱাৰ পাছত 1947-51 ট্ৰাইবেল বেল্ট ব্লক হৈছিলে। তাৰ পাছত নতুন ট্ৰাইবেল বেল্ট ব্লক অসমত কেতিয়াও হোৱা নাছিল প্লেইনছত। মাত্ৰ এই চৰকাৰৰ দিনত নতুন বেল্ট ব্লক অসম চৰকাৰে আকৌ নতুনকৈ ট্ৰাইবেল বেল্ট ব্লক কৰে আৰু এনাউন্স কৰিছে যে আগতে আমাৰ বেল্ট আছিলে, ব্লক আছিলে। ব্লক মানে কেইবাটাও গাঁও লগ লাগি একটা ব্লক হয়। আমাৰ প্ৰশ্ন আছিলে, এটা গাঁও অকলে আছে, এইটো কি হ'ব? একটা গাঁও অকলে থাকিলে বেল্টটো নহয়, ব্লকো নহয়। কিন্তু আমি এইটো সিদ্ধান্ত ললো যে এটা গাঁও যদি ক'ৰবাত অকলে আছে, তাতো মিনি ব্লক গঠন হ'ব, যিটো আমি কৰি আছো। গতিকে আসাম গভৰ্ণমেণ্টৰ কমিটমেণ্ট ট্ৰাইবেল মানুহৰ লেণ্ড ৰাইটছ প্ৰটেক্ট কৰাক লৈ পেলাই অসম চৰকাৰৰ যিটো কমিটমেণ্ট আছে, কমিটমেণ্টটোক আমি কোনো ডাউট কৰিব নালাগে, এইটো আমি সন্দেহ কৰিব নালাগে। আসাম গভৰ্ণমেণ্টে প্লেইনছৰ কাৰণে আসাম গভৰ্ণমেণ্টে লেণ্ড পলিচি লৈছে, য'ত এজন লেণ্ডলেছ মানুহ মেক্সিমাম 7 বিঘা খেতি মাটি, 1 বিঘা ভেটি মাটি পাব পাৰে। কিন্তু আমাৰ লেণ্ড পলিচিত আমি পাছ কৰিছো, যদি ট্ৰাইবেল মানুহ হয় আৰু ট্ৰাইবেল মানুহ যদি প্ৰত্যেক সূত্ৰে তেখেতৰ যদি মাটি হয়, তেতিয়াহ'লে তাত 7 বিঘাৰ ৰুলটো নাথাকে, আপ টু 50 বিঘা ট্ৰাইবেল মানুহ পাব পাৰে। এই কথাটো মই আপোনালোকক এইকাৰণে কৈছো যে আমাৰ কমিটমেণ্ট
যে ল্যান্ড রাইটস ট্ৰাইবেল মানুহৰ ল্যান্ড ৰাইটস প্ৰটেক্ট কৰাৰ কাৰণে এতেকে কাৰ্বি আংলং ডিমা হাছাওটো ট্ৰাইবেল মানুহৰ যি ল্যান্ড ৰাইটস আছে তাক আসাম গভৰ্ণমেণ্টে ফুল্লি ৰেসপেক্ট কৰে সন্মান কৰে আৰু ইয়াক এটো কনস্টিটিউশনাল ৰাইট হয় ইয়াক প্ৰটেক্ট কৰিবৰ কাৰণে অসম চৰকাৰে যি সাপোৰ্ট দিব লাগে দিব লাগিব এইটো কাউন্সিলৰ মেটাৰ এই কাৰণে আমি ইয়াত সোমোৱা নাছিল আৰু এতিয়া আজি মই কালিৰ পৰা আহি ইয়াতে মই আজি আপোনালোকৰ অন্নখন থলীটো আহি মই যেটো দেখিছো এটা কথা মই মন্ত্ৰী হিচাপে স্বীকাৰ কৰিম যে আপোনালোকৰ আন্দোলন যেটো অন্নখন কৰিছিল এটো শান্তিপূৰ্ণ আছিল আৰু এটো গণতান্ত্ৰিক আছিল ইয়াত কোনো ভায়োলেন্সৰ মানি লৈছো আৰু এই মতে মই কেবিনেটত এই ৰিপৰ্টে মই দিম যে ইয়াত কোনো শান্তিপূৰ্ণ আছে যেটো হ'ব লাগিছিল এটা আলোচনা হ'ব লাগিছিল আৰু কিবা কাৰণত আপোনালোকৰ পৰা এটা মেমৰেন্ডাম ষ্টেট গভৰ্ণমেণ্টটো আহা হলে হয়তো ষ্টেট গভৰ্ণমেণ্টে কিবা ষ্টেপছ ললেহেঁতেন থ্ৰু ডেপুটি কমিশনাৰ আপোনালোকে আন্দোলন কৰিছে থ্ৰু ডেপুটি কমিশনাৰ ষ্টেট গভৰ্ণমেণ্টৰ চিফ মিনিষ্টাৰক বা চিফ ছেক্ৰেটাৰীক আপোনালোকে এটা মেমৰেন্ডাম দিয়া হলে আমিও হয়তো এটা কল ললোহেঁতেন আমিও এটা ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন যে কি আছে কথাটো আলোচনা কৰিব ভিডিআৰ সুপ্ৰিম কোৰ্টৰ আদেশ আছে যে আমি তাত মাটিৰ পট্টা দিব নোৱাৰো আৰু কৰবাত যদি আমি মাটিৰ পট্টা দিব লাগে তেতিয়াহ'লে ইকুৱেল এমাউণ্ট অফ লেণ্ড আমি বেলেগ জেগাত ৰিজাৰ্ভ কৰিব লাগিব এইটোৱে হ'ল আজি মোৰ ধেমাজি ডিষ্ট্ৰিক্টতো মই যদি 50 বিঘা লেণ্ড পিডিআৰ লেণ্ড বা ভিডিআৰ লেণ্ড মই যদি কাৰোবাক পট্টা দিব বিচাৰো বা গভৰ্ণমেণ্ট এটা কলেজ বনাবলৈ এলটমেণ্ট দিব বিচাৰো 50 বিঘা লেণ্ড মই বেলেগ জেগাত ৰিজাৰ্ভ কৰিব লাগিব বেলেগ জেগাত ৰিজাৰ্ভ নকৰাকে মই তাত পট্টা দিব নোৱাৰো গতিকে ভিডিআৰ লেণ্ডৰ ওপৰত আপোনালোকে কৈছে এনফোৰ্সমেণ্ট আছে এনফোৰ্সমেণ্ট ইভিকশ্যন হ'ব লাগে ইভিকশ্যনৰ কাৰণে আগতেও আপোনালোকে কৈছে যে কাউন্সিলে এগ্ৰি কৰিছে কিন্তু কাউন্সিলে যেটো এগ্ৰি কৰিছে এটো কাৰ্যকৰী হোৱা নাই যদি এইটোৱে কথা হয় তেতিয়াহ'লে মই আপোনালোকক অনুৰোধ জনাইছো যে আমিতো ষ্টেট গভৰ্ণমেণ্ট কাউন্সিল মেটাৰ আমি কাৰণ 6 শিডিউল এটো এনেই ষ্টেট গভৰ্ণমেণ্টে কিবা বিল বনাই পেলাই বনোৱা কাউন্সিল নহয় এটো কনষ্টিটিউচনেল ভাৰতবৰ্ষৰ সংবিধানৰ কিন্তু সমস্যা সমাধান কৰিব লাগিব সমস্যা সমাধান কৰাৰ কাৰণে মই ভাবো যে আলোচনাটোৱে হ'ল একমাত্ৰ ৰাস্তা আৰু গভৰ্ণমেণ্টে যদি ৰেসপন্সিভ নহলহেঁতেন যেতিয়া আন্দোলনটো কেতিয়া এটা পৰ্যায়ৰ পৰা আন্দোলনৰ কাৰ্যসূচী ডাঙৰ আন্দোলনৰ কাৰ্যসূচী গুচি যায় আজি অৱস্থান ধৰ্মঘট কৰিলো নহল অন্নখন কৰিলো নহল তেতিয়া আমি ৰাস্তা ব্লকত গুচি যাম তেতিয়া আমি কাৰ্বি আংলং বন্ধ গুচি যাম 12 ঘণ্টা বন্ধ ৰেসপন্স কৰা নাই তেতিয়া 24 ঘণ্টা বন্ধ হৈ যাব কিন্তু যেতিয়া গভৰ্ণমেণ্টটো ৰেসপন্সিভ হয় গভৰ্ণমেণ্টটো কথা শুনে গভৰ্ণমেণ্টটো ৰেসপন্সিভ হলে আমি আন্দোলনটো বঢ়াই দিয়া প্ৰয়োজন নাই গভৰ্ণমেণ্টে কথা পাতিব আৰু মই আজি মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনালোকক জনাইছো যে আমি এটা ৰেসপন্সিভ গভৰ্ণমেণ্ট আমি আপোনালোকৰ লগত কথা পাতিব বিচাৰিছো কি আছে আৰু আলোচনাৰ জৰিয়তে আমি বস্তু এটা ইয়াৰ এটা সলিউশ্যনত ইয়াৰ মীমাংসাত লৈ যাব বিচাৰিছো এই কথাটো মই মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনালোককে জনাইছো তুলিৰাম লগত কালি মোৰ ফোনত কথা হৈছে স্বাভাৱিক কথা এজন CM তেখেতৰ ঘৰ জ্বলিছে মোৰ খবৰ ল'ব তেতিয়া তেওঁ কৈছে আজিয়ে আলোচনা হোৱাৰ কথা আছে আজি আলোচনা হোৱাৰ কথা আছিলে মই চিঠি দিছিলো 4 বজাত আলোচনা আছিলে কিন্তু তেওঁলোক 3 বজাত এইটো ঘটনা হোৱাৰ কাৰণে অন্নখনস্থলীৰ পৰা তেওঁলোকক উঠাই নিয়াৰ কাৰণে এতিয়া আলোচনাটো নহ'ল ঠিক আছে এতিয়া মই পোষ্টমৰ্টেমটো ডেফিনেটলি পাহৰি যাম এইটো নহয় পোষ্টমৰ্টেম হ'ব কি পৰিস্থিতিত কেনেকে ঘটনা ঘটিলে
ইয়াৰ পোষ্টমৰ্টেম নিশ্চিতভাৱে হ'ব। পোষ্টমৰ্টেম মানে ইয়াৰ ডিপাৰ্টমেণ্টেল বা চিফ মিনিষ্টাৰে যেনেকৈ বিচাৰে তেনেকৈ ইয়াৰ এনকুৱাৰী হ'ব। সেইটোকে মই কৈছোঁ পোষ্টমৰ্টেম। সেইটো এটা বেলেগ চেপ্টাৰ, এনকুৱাৰী হ'ব, কিন্তু চিটুৱেশ্যনটোক আমি আগুৱাই লৈ যাব লাগিব। আপোনালোকে কিছুমান জেনুইন ইছ্যু ৰেইজ কৰিছে, এইটো হ'ল 6th শিডিউল কাৰ্বি আংলঙৰ কাৰ্বি আৰু আদাৰ ইণ্ডিজিনাছ কমিউনিটি আছে, তেওঁলোকৰ প্ৰটেকশ্যন, তেওঁলোকৰ গেৰাণ্টি, এই অঞ্চল তেওঁলোকৰে হৈ থাকিব, তেওঁলোকৰে ইয়াত চৰকাৰ চলিব। তাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰিব। গতিকে মোৰ ফালৰ পৰা মই আপোনালোকক এটা আহ্বান জনাম, যিহেতু লেণ্ড ৰেভিনিউ মেটাৰ ষ্টেট গভৰ্ণমেণ্টে অকলে আলোচনা কৰিলে ৰিজাল্ট নোলাব। আকৌ ৰিপিট কৰিছোঁ, যিহেতু লেণ্ড ৰেভিনিউ মেটাৰ ষ্টেট গভৰ্ণমেণ্টে অকলে আপোনালোকৰ লগত আলোচনা কৰিলে ৰিজাল্ট নোলাব। ৰিজাল্ট ইয়াৰ চলিউশ্যন দিব পাৰিব কাউন্সিলৰ। ডিচিশ্যন হেজ টু বি টেকেন বাই দ্য কাউন্সিল, কাৰণ কনষ্টিটিউচনেল মেণ্ডেট কাউন্সিলৰহে আছে। গতিকে মই প্ৰপ'জ কৰোঁ, আজি মই ইয়াত আহিছোঁ, গোটেইখিনি কথা মই সকলো কথা বতৰা সমিতিটো বুজিছোঁ, আৰু লিপচনে এটা কথা কৈছে যিটো মই ৰেকৰ্ড কৰিলোঁ, সেইটো যিহেতু অকল পিডিআৰৰ তাৰমানে ইয়াত ব্ৰডাৰ, গোটেই কাৰ্বি আংলঙৰ ব্ৰডাৰ এণ্ড গ্ৰেটাৰ ইছ্যুজ ইয়াত ইনভলভ হয়। অকল যদি পিডিআৰ আলোচনা কৰিব লাগে তেনেহ'লে কাউন্সিল ইজ এপ্ৰপ্ৰিয়েট অথৰিটি, কিন্তু যদি ব্ৰডাৰ এণ্ড গ্ৰেটাৰ ইছ্যুটো যদি ডিছকাছ কৰিব লগা আছে তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্ট থাকিব। আৰু আনকি কিছুমান ইছ্যু আছে যিটো হয়তো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট লগতো কথা পাতিব লাগিব। তো মই প্ৰপ'জ কৰিব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ আন্দোলনৰ কাৰ্যসূচীটো স্থগিত কৰক, আৰু প্ৰথম এটা ত্ৰিপাক্ষিক আলোচনা কাৰ্বি আংলং অট'নমাছ কাউন্সিল, অসম চৰকাৰ আৰু আপোনালোকৰ এটা প্ৰতিনিধি দল, আমি প্ৰথম সোনকালে আমি যিমান পাৰোঁ আমি আলোচনাত হ'ব। আৰু ভাৰতবৰ্ষ এখন ডাইভাৰ্ছ কাণ্ট্ৰি, ভাৰতবৰ্ষ বহুত বিশাল, বহুত জাতি জনগোষ্ঠী আছে, আৰু এই জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন কাৰণত সংঘাতো আছে বহুত। কিন্তু আমি পিচফুল মিনছৰ জৰিয়তে, ডেমক্ৰেটিক মিনছৰ জৰিয়তে আমি আগুৱাই যাব, আমি তাৰ চলিউশ্যনবিলাক বিচাৰিব। এতিয়া খেৰণিত যিটো চিটুৱেশ্যন আছে, এই চিটুৱেশ্যনটো কণ্টিনিউ কৰাটো আমি কোনেও বিচাৰোঁ। মই অসম চৰকাৰৰ মোৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আহি, মই কেবিনেট মন্ত্ৰী, মই আপোনালোকক এই কথাটো দিছোঁ যে যেতিয়াই আপোনালোকে বিচাৰে যিমান কম সময়ৰ ভিতৰত আমি এটা ত্ৰিপাক্ষিক আমি এটা আলোচনাত বহি গোটেই ইছ্যুটো চলিউশ্যনৰ ফালে আগুৱাই লৈ যোৱাৰ কাৰণে, আৰু ইন দি মিন টাইম সকলো পক্ষৰ পৰা এটা প্ৰচেষ্টা হ'ব লাগে যাতে চিটুৱেশ্যনটো নৰ্মেল হয়, আৰু আমি ডাইলগ ইণ্টাৰেকশ্যন চবেই চবৰ লগত কথা পাতা। কাৰণ আলোচনা বুলি ক'লে এনেকুৱা হ'ব যে যাৰ ওপৰত আপোনাৰ খং উঠি আছে তাৰ লগতো আপুনি আলোচনা কৰিব। মই এতিয়া কপিলি দলং পাৰ হৈ আহি কেইজনমান যুৱক পালোঁ কাৰ্বি, তো কৈছে তুলিয়ামক আনি দিয়ক। মই ভাবিছোঁ যে আনি দিলেতো কি কৰিব, কিন্তু ঘটনাই কৰি দিব, কালিতো ঘৰটো কৰিছে যে কিবা। গতিকে অলপ চিটুৱেশ্যনটো শান্ত হ'ব, অলপ মানুহ সংযত হ'ব লাগে, মানুহ হ'ব লাগে। কাৰ্বি আংলঙত যিয়েই চকীত বহি আছে সিয়ে আলোচনাত বহিব লাগিব, চকীত নবহা মানুহ আলোচনাত বহি পেলাই কোনো সিদ্ধান্ত দিব নোৱাৰে। গতিকে মই অসম চৰকাৰৰ হৈ আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ আন্দোলনটো সামূহিকভাৱে স্থগিত কৰক, আৰু আপোনালোকে সহমত পোষণ কৰিলে আমি এই মাহৰ বছৰৰ ভিতৰত 31 তাৰিখৰ ভিতৰতে আমি এটা তাৰিখত য'তে আপোনালোকে কয় যি জেগা আমাৰ কাৰণে সুবিধা হয় তাতে আমি
অসম চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু আপোনালোকৰ আমি একেলগে এটা আলোচনাত বহি ভিডিআৰৰ ইছ্যু আৰু তাৰ লগতে আদাৰ গ্ৰেটাৰ এণ্ড ব্ৰডাৰ ইছ্যু যিবিলাক আপোনালোকে আছে বুলি কৈছে সেইখিনিও আপোনালোকে উত্থাপন কৰিব সেই গোটেইখিনি ইছ্যু আমি একেলগে আলোচনা কৰিম। Cuma yang dua ekor berapa? Cuma ekor. Rak sama itu loh. Si alam mangalang itu nang pulau. Ini tuh lamang so kacesong mangle PGR dan akacesong tali. Langsung lama kali pono longle pelang. Amut di mana karbiang long nong karbiang tu malong le aparman kali tu karbiang long kali tu nak keceng long si naman dia tu. Alam langsung lam karbiang itu bang itu langsung teng dari pono. Lalu orang bangke council itu bang nang cing kiki lar bangke alang itu bang si kunat mana ke hang. Kunat makirang nang si kunat mana cing kipan nang si komentu mana cing kini bangke nang tunang tharoi itu bang ko bang selam tak nang si Coba jadi. Alang itu bang kutulo nona manbang ke lah kaca song suluk sudah kepen lah so cek longgong mak pilih di thai kon lah. Inquiry thong pilih 20 inquiry thong lo tang te lah di thai thong ke rai si ada lah so cek longgong lah di thong ni pilih thong long unat ma nang ke hang kon nang ke pasi hal dasi bang ko non bang ke council ten rat kun nang cing kita kalau mitum state government nang cing kipan gurun ko si alang itu bang ke lam bang ke dak lam cak nang cik tekan lo. Kasi akacing kibangke nongalang tumang non aron ripen lahai long le kisu malam long lapen aron ripen nang gitu nang thak pen bang kosong si bang keci ki bieso nang pleng chen malhai katowe kisu malam kitun katowe tingnya to silahai kisu magalang itu mangka nang arju pon pamilong lapen nang nepon pamilong lapen labang so kisu bangke alang itu pulo non labang so lang ido galake nili tumle ke chok cekali rat le ke chok cekali lapen rat tumke insam jin nasi jesong lo lapen arona ting nasi ke jesong Ladak kecok cege nitum long keklem dak kari calon atum kecok cejoni sila bang sonong suluk sudak mane ahem kecunang kemarin kecek tiga kecok beralake nitum si kecok ce kubang selang itu lah bangla cikut tegang kake. Ate alang itu bang di kompen atang ilok kisus nange pon pan purute kisu pan nang kecik tu mana pon pelgo. Kisu kelang pon pan si pon purute nang ce tok nutak pat kok pene mas si pon keklem bola pule. Apot si amut bil bangke la so bangka la aron repen tadak itu nang kirung pon nang sang pon hele penang jong tlok penang pon ajo baji ke thong kang sa pen sendel ang thon nong le etoi pe rewi nang humang nam set karena tang ton nang thumla pen adak la doar bethe kupine khala Christmas alu nang rot kong sala tuhan nang parki nong nang kusedak nang pon lasi lahai katto ko ye puthang pot bangka akicok che komar lo upia foto ke chok che Kumat pasti kang sai nei, kumat pasti kiri tangji, hal sobangka alang itu state government bangka, lang kontari ko pulang. Asi non bangka tini ningi pungalang kok, lapen people si soluk sudah kidunan kok malam itu bisa thano dong, lapen ladak bangke non akar sabro lake nini tumle ke chok cikali, kakari tum ke chok cejoni si karbi hidangan bangka lang kidunan, me kace kai kace ting kace chok, iwi kibunan hele ki mamu kidunan ta hokpe bangke सरकार तुम के चौक चे लापेन लादाक बांगे चा सेमेंट पे माने जुंग जुंग हन के कोई नहीं अलाम तावे कुमारी फान के जोंग नहीं अलाम तावे लादाक के कार्बिया तुम कुमार लो पुनों कार्बी तुम का चिकी से अनुतिन कार्बिया तुके नहीं में खुरे कोसी किनी के आमे के कार चौक Anggo partia tuh tawe preja partia song tum dua tu. Sampai ladak bangke tuh ke चा सेमेंट के nangku kupilo. Nang kumat lo pe nangku kupilo ko hala sotang si tuh चा सेमेंट पे के cetang tek kosi ne karbi. Alam masih kado ya cetang tek kosi kang lo. Nasi hal soting kon nasi dak doar tunta soluk sodak bang ate tek cecok bang hala bang nang lo pen hala pun pelang piparai menda. Mo benan nuna dut punang ekol o soluk sodak bang kace tek cecok lo kali alam bang patini nang lang. Kali aroy salam. Kalau parai behari tum dopa kata aprang apa sih saya tak lagi tinggal komi. Behari nula lang lang lang. Song ya tu kan itu pakai ya. Kalau sudah manon lah. Lapen abis itu ladak bang isi lambang bang yang tu bang kusone lo. Kali hal ladak bang kan ini tum cingki kom lo. Adang lah DGP tu men kado itu men tum cingki kom lo. Hal ladak bang ke bang ate kiringi pan bang lah bang cartak nang kok lo.
Ate ini tumpan pini ha thak pe nang suntuk pen nang tum nang ni ke hang lo pun nat manang ka phamen tum manang hai pu kar biang long ke cheng silang non la som sa pini la som deng pini ke rang nang kok nang ching kinang pen bangke hala tum nang ta pini ame thang ate la tum ke nang chi chibori mati nang chibori posi alang itu mang ja semet pen bang hala so bang pini nang kok lo chardak nang kok lo bang nang cedan nang kok lo si bang hala ka che song bang dharna pini sigido Lasi bang cengce tiket tu mana ceng nang ni. Ini tum ke atumi cesong lo ar jabon nang bang sorkar ben cingki nang tulo. La sorkar ben kacing kian deng nang lehe lo cok lo sorkar ben kitun ce kapaplen deng lo tang mat habe na. Hala ku bang mane tang ho bang non mane kroy nang nilang. Alang non ko bang. Soluk soda ko tu dam ko kacing thing cok hem rit me ce kai po mane ke hele ja po mane ke ini hele mucho po hala he bang ke non mat nang nilang alam patinis nang tame insam din pen itu paplen ko nang. Tame amu tinta karbi ko mat lo cici noy. Kacisik meke nai hereri sampai kaciri bang ciri no apa kacisik meke nang aku kasih cici ko ta ni ko ta ni udah itu na mana tu tak sama itu kasih kado dah teman ning samlo kedi cocok itu lah bang tapi nang itu Kali cok lo semua nama naik lo itu lah bang, itu cepat tuh ikna. Labang supaya nanti cuma lamta, ani hot ang lah nonong bosi, sih jangan ko. Labang sih ikbo, lasi lasoting lang dengan ning cimai pernah. Right mau tamu tuh boleh dia itu kalau ini anglo. Halang ti. Daglo. Itu halang. Iya mendorkar ulang asam bang mati. Kali bang alang itu nang pulo kan, komen tulo punang pulo mati. Ilit tu mata mentulo sangkan tulo konat mati tai pantang di pulo ani ta mentu malah bangke ilit tu pencing lai cusar pen alang itu mut hana. Cok lo kedi. Halang teh. Atau mira halang. Halang. Halang lu. Kali cok lo bani je halang teh ho. Tapi bebas na. যেহেতু রাইডৰ মতামত ল'বলগীয়া হৈছে কাৰণ এইখিনি আন্দোলন কোনো এটা নিৰ্দিষ্ট পাৰ্টি বা সংগঠন বা প্লেটফৰ্মিং কৰা নহয় আচলতে কাৰ্বিসকলৰ অস্তিত্বতে নাইকিয়া হৈ গৈছে একেবাৰে শেষ হৈ গৈছে এই কাৰ্বিঙতো কাৰ্বিসকলৰ নথকা হৈ আছে সেইকাৰণে গোটেই নিজক কাৰ্বি বুলি চিনাক্তকৰণ কৰি পেলাই মই এজন কাৰ্বি বুলি ভাবি পেলাই নিজৰ কাৰ্বি কৰ্তব্যখিনি পালন কৰি পেলাই গোটেইখিনি থিয় দিছে বা মাত মাতিছে সেইকাৰণে আজি যিমানখিনি ইয়াত থিয় হৈছে বিভিন্ন ধৰণৰ ৰাজনৈতিক দল বা সামাজিক দলৰ বা ছাত্ৰ সংগঠনৰ গোটেই বিভিন্ন ধৰণৰ ইয়াত দল সংগঠনৰ ইয়াত গোটেইখিনি ইয়াত উপস্থিত আছে সেইকাৰণে এইখিনি কাৰ্বি সমাজৰ আন্দোলন আৰু এই আন্দোলনটো কাৰ্বি আন্দোলন সেইটো আছে যেহেতু আমি এতিয়া সময় আৰু ঠিকনাখিনি সেইটো আমাৰ মাজত আলোচনা কৰি পেলাই সেইটো অতি শীঘ্ৰে আমি সেইটো আপোনালোকক আমি জনাইছো আৰু এইখিনিত এই আলোচনাত এটা আপুনি আহিছে সেইটো আমি ধন্যবাদ দিছো কিন্তু সেইখিনি আলোচনাত হয় আমাৰ পৰিষদৰ সদস্যসকল থাকিব মুখ্য পাৰ্টি সদস্য থাকিব কাৰণ এইটো মাত্ৰ পিডিআৰ মানে সমগ্ৰ পাৰ্টি সমাজ যিটো সমস্যা সেই গোটেই সমস্যা লৈ পেলাই আমি এটা আলোচনা কৰিব গৈছো যে ভৱিষ্যত আমাৰ সুৰক্ষাৰ যাতে এটা স্থিৰ হৈ থাকে আৰু সেই আলোচনাত সেই বৈঠকত যদিহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাথাকে আমি আলোচনা নকৰোঁ সেইকাৰণে এইখিনি আমি অসম চৰকাৰক সেইটো অনুৰোধ জনাইছো এইখিনি আন্দোলন অসমৰ মুখ্যমন্ত্ৰী থাকিবই লাগিব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য তুলিৰাম মহাং থাকিবই লাগিব আৰু ৰাজ্যে যিটো মিলি পেলাই শান্তিপূৰ্ণৰে যিটো সিদ্ধান্ত ল'ব সেইটো ইয়াৰ মতে আমি আগুৱাই যাম সেইমতে আলোচনা মাধ্যমত যিটো হয় সেইটো আমি বিচাৰিছো কোনো এটা সংঘাত জাতিৰ মাজৰ সংঘাত বা নিজৰ মাজৰ যিটো সংঘাত সেইটো আমি কেতিয়াও এইটো নিবিচাৰো আৰু আমি কথা দিছো যে আজিৰ পৰা কাৰ্বি আংলঙত বা নিজৰ মাজত যিটো সমস্যা আপোনালোকে দেখিছে যিটো অঘটন যিটো এট্ৰচিটিজ আপোনালোকে দেখিছে বা শুনিছে এই বস্তু আজিৰ পৰা ইয়াত আপোনালোকে এইটো দেখা নাপাব Soluk soda ketiban abilu pola আমি নিজৰ প্ৰটেকশ্যনৰ কাৰণে আমি ইয়াত দিবলগীয়া হ'ব কাৰণ যেহেতু অকল নিজৰ কাৰ্বিৰ মাজতে নহয়
নিজৰ সুৰক্ষাৰ এটা প্ৰটেকশ্যনৰ কাৰণে আমি সাজু হ'বলগীয়া হৈছোঁ বা সেইটো এটা প্ৰয়োজনীয়তা আছে নিজৰ চেল্ফ ডিফেন্সৰ কাৰণে সেই গোটেইখিনি এইখিনি পৰ্দালখিনি থৈ দিবলৈ কিন্তু নিজৰ মাজতে হাইট কাজিয়া হ'ব কাৰোবাৰ ঘৰত জ্বলাই দিয়া কাৰোবাৰ ঘৰত গৈ পেলাই পাথৰ মাৰা বা গালি সেইবোৰ একো নাথাকিব সেইবোৰ কোনো ধৰণৰ এট্ৰচিটিজ বা সংঘাত নাথাকিব আজিৰ পৰা যিটো অসম চৰকাৰে আমাক কথা দিছে আৰু সেই প্ৰতিশ্ৰুতি সেই কথাটো তেওঁলোকে সন্মান ৰাখিব আৰু কাৰ্বি সমাজৰ প্ৰতিও সন্মান ৰাখিব আমাৰ প্ৰতিও সন্মান ৰাখিব আৰু আমাৰ যিমানখিনি দাবীবোৰ আছে সেই দাবীটো সন্মান ৰাখিব বুলি আশা কৰিছোঁ আৰু সেই গোটেইটো আশা গোটেইটো আমাৰ সেই বিষয়টো লৈ পেলাই আমি আজি আমাৰ হাংগাৰ ষ্ট্ৰাইক অৰ্থাৎ অনিৰ্দিষ্টকালীন অনশনটো আমি ৰাতিৰ পৰা আমি গোটেইখিনি সেইটো আমি ভংগ কৰিলোঁ Apimi pensi tungke jowe ajo pensi kecu pidun bangke puthor itu bang kecu bangke nikre phol chuti na not ai pok kecu bangke doge dono tema tami asab det tame atimi okering no bomukre doni ready pusi lapen nang bi pompo the nang okering no kosang bi pusi bang nai pulo mati lasi jase mel pet bangke kalau tungna pressure dano nange toilo lapen der bom te rat pen kacing ki kechana da apor en bom pusi apimi ben bangke itu an kecu bangga ceng poniklo সেইটো আমি অনশনখিনি সেইটো আমি ভংগ কৰিছোঁ আৰু লগতে যিটো আলোচনা বা অসম চৰকাৰৰ যিটো পদক্ষেপ বা যিটো চিন্তাধাৰা থাকিব জনগোষ্ঠীয় লোকসকলৰ প্ৰতি বা অধিকাৰৰ বা সুৰক্ষাৰ প্ৰতি সেইটো লৈ পেলাই আমাৰ আশা থাকিব আৰু বাকী যিটো আৰু ঠিক আছে দিয়ক কথাটো আজি এই সভাত উপস্থিত কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন তো আজি আমি এটা ভাল চাউণ্ডটো ইমানকৈ আছে চাউণ্ড একে নুশুনিব এনে কথাটো হ'ল আজি আমাৰ ইয়াতে দুটা আমি সমাধান সূত্ৰ আমি পালোঁ যে মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ডক্টৰ অনুজ পেগু ছাৰে আহি আপোনালোকৰ লগত আলোচনাত মিলিত হ'ল আৰু তেখেতে যি বক্তব্য ৰাখিছে সেই বিষয়ে আপোনালোকে সকলো অৱগত হৈছে যে অসম চৰকাৰ লগতে আমাৰ কাৰ্বি অট'নমাছ কাউন্সিল আৰু আপোনালোকৰ যি প্ৰতিনিধিবৰ্গ সেই প্ৰতিনিধিবৰ্গৰ লগত খুব শীঘ্ৰেই এই মাহৰ ভিতৰত এটা আলোচনা হ'ব আপোনালোকৰ যিখিনি সমস্যা আছে যিখিনি সমস্যাৰ কথা অৱগত কৰিয়েই আপোনালোকে এই হাংগাৰ ষ্ট্ৰাইক কৰিছে গতিকে এই আদৰণীয় পদক্ষেপক এই পদক্ষেপক আমি সকলোৱে আদৰণি জনাইছোঁ আপোনালোকক আদৰণি জনাইছোঁ দ্বিতীয়তে আজিৰ পৰা হাংগাৰ ষ্ট্ৰাইকটো প্ৰত্যাহাৰ কৰিছোঁ বুলি আপোনালোকৰ যি ইয়াতে নেতা আছে আমাৰ নিশ্চিত নংফাৰ তেখেতে ঘোষণা কৰিলে অসমীয়াভাৱে সেই পদক্ষেপক আদৰণি জনাইছোঁ তৃতীয় কথাটো হ'ল যোৱাকালি যিখিনি অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটো কাৰণে আমি সকলোৱে দুখিত যে এনেকুৱা আগতে কেতিয়াও হোৱা নাই আৰু হ'ব নালাগে কাৰণ এইটো হ'লে আমাৰ নিজৰ ক্ষতি কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাত এনেকুৱা পৰিস্থিতি আগতে হোৱা নাই আৰু হাংগাৰ ষ্ট্ৰাইকটো শান্তিপ্ৰিয় আছিল গতিকে শান্তিপ্ৰিয়ভাৱেই আচলতে গোটেই কথাখিনি আগবাঢ়িব লাগিছিল কিন্তু এনেকুৱা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটো হ'ব নালাগে আৰু তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা
মই জিলা প্ৰশাসনৰ ফালৰ পৰা আহিছোঁ হিচাপে কামনা কৰিছোঁ। তৃতীয় আজি চতুৰ্থতে আমাৰ যিখন দলং কপিলী দলঙত যোৱাকালি যিটো অচল অৱস্থা, কালি আপোনালোকৰ কোনোবা আমাৰ ল'ৰাই ইয়াতে ব্লক কৰিছিল আৰু আজি সিটো ঠাইত ব্লক কৰি আছে। দলং এখন দিয়া হয় যাতায়াতৰ ব্যৱস্থা কাৰণে, হয়নে? এইফালৰ পৰা বহুত ৰোগী যাব লাগে নাই? আমাৰ ইয়াত ইমান সুন্দৰ আপোনাৰ স্বাস্থ্য ব্যৱস্থা নাই। আমি হোজাই যাব পাৰোঁ, নগাঁও যাব পাৰোঁ, গোটেই কানেক্টিং ব্ৰিজ এখন, আৰু সিফালৰ পৰা আপোনালোকৰ মানুহে আহিব লাগে ইয়ালৈ, আহে নাই? গতিকে যিটো অচলাৱস্থা হৈ আছে, সেই অচলাৱস্থাৰ ক্ষেত্ৰত আজি যথেষ্টখিনি আমি দেখিবলৈ উন্নতি ঘটিছে। আৰু আজিৰ পৰা এই যিটো মানে এই দলং বন্ধ কৰাৰ যিটো এটা অভিপ্ৰায়, সেইটো যাতে নহয়, সেইটো মনত ৰখাটো আমি সকলোৱে বাঞ্ছনীয়। কাৰণ এইটো দলংখন কাৰ কাৰণে? আমাৰ কাৰণে, নদীৰ ওপৰত দলঙৰ যাতায়াত ব্যৱস্থাৰ কাৰণে আমি কৰিছোঁ। গতিকে এই কথাখিনি আপোনালোকে অৱগত হৈ এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক, যাতে যিটো আমাৰ যোৱাকালিৰ পৰা এটা আইন শৃংখলাযুক্ত যিটো পৰিস্থিতি এই পৰিপ্ৰেক্ষিতত হৈছে, এইটো যাতে নাইকিয়া হয়। যাতে এনেকৈ আপোনালোকে আজি হাংগাৰ ষ্ট্ৰাইক আজি আনুষ্ঠানিকভাৱে সমাপ্ত কৰিছে বুলি ঘোষণা কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা লাগিব। আৰু কাউন্সিলে পতা দিছে, আংলং অট'নমাছ কাউন্সিল, গোটেই ৰেভিনিউ মেটাৰটো তেওঁলোকে চাই আছে। তেওঁলোকে পতা কেঞ্চেল কৰিব, কি কৰিব, গোটেইখিনি আপোনালোকে আলোচনা কৰিব। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক আহ্বান এইখিনিয়ে জনাওঁ। গতিকে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে আমাৰ মাননীয় মন্ত্ৰী মহোদয় আহিছে, মই পুনৰবাৰ তেখেতক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু ব্যস্ততাৰ মাজত যোৱাকালিৰ পৰা ছাৰ আহি পেলাই ইয়াত ভাষা পাতি আছে, আৰু যোৱাকালিও কথা বতৰা হৈছে বহুতৰ লগত। আজি আপোনালোকৰ লগত আহি মিলিত হ'ল। গতিকে মই মোৰ ফালৰ পৰা ছাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ যে আমাৰ এটা অনাকাংক্ষিত পৰিস্থিতি হৈ আছে যোৱাকালিৰ পৰা, ইয়াতে যাতে কাম কাটে। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মই এইটো পুনৰবাৰ স্পষ্ট কৰি দিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ লগত বিপুল দ্বিপাক্ষিক আলোচনা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ উপস্থিত থাকিব। धन्यवाद।